নমস্কাৰ স্বাগতম মোৰ আনটা ব্লগলৈ তো ৰাতিপুৱা এতিয়া প্ৰায় 8টা বাজিছে ছোৱালী গ'ল স্কুললৈ তো ময়ো এতিয়া ঘৰৰ যিখিনি কাম আছে কৰি লৈ দিনটো কি কৰোঁ দেখাই আছোঁ আপোনালোকক তো বলক আজি ব্লগটো এইটো সময়ৰ পৰা আৰম্ভ কৰিছোঁ চাই থাকিব তো ৰাতিপুৱাই অলপ কাম ওলাই লৈছোঁ কাম মানে তেনেকুৱা নহয় আৰু হাজবেণ্ডে দেখিছেনে কিমান অকণমানি আম হ'ল আনি থোৱা দুদিনেই হ'ল এনেকৈ মই মানে কেৰি বেগৰ ভিতৰতে সোমোৱা আছিলে মই ওলোৱাই নাছিলোঁ মই বহুত মানে ভাবি আছিলোঁ কি কৰোঁ এইকেইটা আম পেলাবও বেয়া লাগে ইমান সোপা আম তো আজি ভাবিলোঁ কিবা এটা কৰি দিয়া ভাল হয় তো তাৰে কাৰণে আমকেইটা ভালকৈ মানে পানীত ধুই লৈ তো দুদিন অলৰেডি এনেকুৱা থকাৰ কাৰণে মানে আম কিছুমান বেয়াও হৈ গৈছে তো অলপ মানে যিকেইটা বেছি আপোনাৰ পকি যোৱাৰ নিচিনা হৈছে সেইকেইটা মই ছাইড কৰি থৈ দিছোঁ বা য'ত আপোনাৰ মই দেখিছোঁ পোক চোক লগাৰ নিচিনা লাগিছে সেইবোৰ আম মই পেলাই দিছোঁ যিবোৰ অকণমান ভাল আছে সেইবোৰ মই এখন থালত ওলাই লৈছোঁ প্ৰায় আপোনাৰ বেছি নাই দিয়ক গোটেইখিনি আপোনাৰ পেলনিয়ে গৈছে বেছিভাগ হ'ব চাগে 10টামানহে আম মই ওলাইছোঁ তো সেয়া সৰু সৰু তো সেয়া ইমান সৰু আমি দি বনাম কি ৰেচিপি তেনেকুৱা কি বনাব পাৰি তো ভাবিলোঁ যে নাই আম যিহেতু টেঙাটো হয় তো টেঙা বস্তুৰ আচাৰ কৰি থোৱাই ভাল হ'ব তো এই চাওক এইকেইটা মই চাফা কৰি ওলোৱা আম সেয়া 10টামান হ'ব চাগে তো সেইকেইটা আমৰ মই আচাৰে বনাম তো সেয়া আৰু এইখিনি ৰেডি কৰি থ'লোঁ এতিয়া মই অলপমান বাহিৰত মেলি দিম বতাহতে শুকাব দিম আজি ৰ'দটো ইমান মানে ভালকৈ ওলোৱা নাই তো এই গোটাগুটিয়ে শুকাব দি পিনে এইটো কি কৰোঁ দেখাই আছোঁ কিন্তু ইয়াৰে গোটেই ৰেচিপিটো মই আপোনাক আজি নিদিওঁ কাৰণ আচাৰৰ ৰেচিপিটো এদিনতে হোৱা বস্তু নহয় এইটো টাইম লাগিব মোক কম হ'লেও এইখিনি 4দিন 5 দিনমান লাগিয়ে যাব তো সেয়াই শুকোৱাৰ পিছত মই এটা বটলত আমখিনি এনেকৈ গোটাগুটি সোমাই দি তাত মই আপোনাৰ নিমখ দি পিনে থৈ দিছোঁ বেলেগ একো দিয়া নাই বাছ এনেকৈ মই সেইটো ৰ'দত দিব নালাগে আপুনি যিকোনো জেগাত থৈ দিলে হ'ল ঘৰৰ ভিতৰত মানে এয়া আমৰ যিখিনি আছে মানে পানীটো গোটেই ওলাই দিব তো সেইকাৰণে অলপ নিমখটো খালি সৰহকৈ দিলেই হ'ল তো নিমখ মই 1 চামুচ ভৰ্তিকৈ দিছোঁ 1 চামুচ নহয় 2-3 চামুচ মানে দিলোঁ তো তেনেকৈ দি বস্তুটো মই ধুনীয়াকৈ টাইটকৈ বন্ধ কৰি খালি বটলটো কেতিয়াবা লৰাব লাগিলে আপুনি খালি লৰাই দিলেই হ'ল দেন তল ওপৰ হৈ থাকে কাৰণ পানীখিনি যাই যে তলত পৰি থাকিবতো ওপৰৰ আমকেইটা বেয়া হৈ যাব সেইকাৰণে তলত মানে ঘূৰাই থাকিলেই হ'ল আৰু এনেকৈ মই থৈ দিম কম হ'লেও এসপ্তাহ এনেই 3 দিনত হৈ যায় তথাপিও মই এসপ্তাহমান থৈ দিম বুলি ভাবিছোঁ তেতিয়া ভাল হ'ব ভালকৈ একদম কম সৰু হৈ যাব আমটো গোটেইখিনি পানী ওলাই গ'লে তাৰপিছত ইয়াৰ মই আচাৰ এটা বনাই দেখাম এতিয়া দিনৰ খানাৰ কাৰণে মই ভাবিলোঁ কিবা এটা বনাই লোৱা ভাল হ'ব তো এয়া বুট এই আপোনাৰ দেশী বুট যোনটো আমাৰ সেইটো মই ৰাতি ভিজাই থৈ দিছিলোঁ তো এই বুটৰে আজি চব্জি এটা বনাম আৰু আমাৰ মানে বুট ৰাজমাহ তাৰপিছত আপোনাৰ মটৰ এইবোৰৰ চব্জি বেছি খোৱা যায় কাৰণ এইবোৰত প্ৰটিনো থাকে আৰু এইবোৰ খাবলৈও ভাল সেইকাৰণে এনেকুৱা চব্জিবোৰ বেছি বনোৱা যায় আজিকালিনো চব্জি বুলিবলৈনো কি খাব চববোৰ ভেজাল দিয়ে সেইকাৰণে এইবোৰ খোৱাই ভাল তো সেয়া বইল কৰি ল'ম অলপ 4টামান চিটি দিম এনেকৈ কুকাৰত প্ৰেছাৰ কৰি ল'ম আৰু একদম চিম্পল একো একদম বহুত মছলা পাতিও নিদিওঁ এই এটা টমেটো পিঁয়াজ এটা আৰু এই 2 ফুটামান নহৰু আদা বাছ সেইটোৱে মছলা আৰু এইখিনি এনেকৈ পেষ্ট কৰি লৈছোঁ আৰু ইয়াতে আপোনাৰ চব শুকান মছলাবোৰ আছে শুকান মছলা মানে জিৰা ধনিয়া তাৰপিছত আপোনাৰ যদি কাশ্মীৰী খাই কাশ্মীৰীও দিব পাৰে মই দিয়া নাই জলকীয়া গুড়ি চুৰি তো সেইখিনি অলপ পানী দি মিক্স কৰি থৈ দিছোঁ আৰু কিচেন কিং দিছোঁ ইয়াতে সেইখিনিয়ে বাছ আৰু বেলেগ মছলা একো দিয়া নাই সেইখিনি পানী দি অকণমান মিক্স কৰি থৈ দিছোঁ যাতে মানে মছলাখিনি যেতিয়া ভাজোঁতে জ্বলি নাযায় এইফালে আপোনাৰ বুটখিনিও সিজি গ'ল এতিয়া তাৰে অলপমান মই কি কৰিম আধামান আপোনাৰ এনেকৈ মিক্সি জাৰটোতে লৈ লৈছোঁ এইখিনি মই অলপমান পেষ্ট কৰি ল'ম ইয়াত পানী চানী একো দিয়া নাই অলৰেডি বুট বইল কৰোঁতে পানী আছে তো এনেকৈ অলপমান পেষ্ট কৰি ল'লোঁ এতিয়া কেৰাহী এখন বহাই তাতে মই তেল দিলোঁ তেল মই আজি মিঠাতেল দিছোঁ আৰু তাতে যিখিনি পেষ্ট মছলা আছিলে আদা নহৰু পিঁয়াজ সেইখিনি মই কেৰাহীত দি দিলোঁ এতিয়া এইখিনি ফ্ৰাই কৰিম আৰু মছলাখিনি ফ্ৰাই কৰোঁতে যেতিয়া মছলাৰ পৰা গোটেই পানী শুকাই যাব তাৰপিছত আপুনি যিখিনি গলি থৈছিলে মছলা সেইখিনি দিব পাৰিব
ইয়াতে অকণমান মই নিমখ দিছোঁ নিমখ বেলেগ কাৰণে নহয় মই অলৰেডি বুটত দিয়াই আছে তো ইয়াতে দিয়াৰ কাৰণ এইটোৱে যে মছলাটো জল্দি এনেকৈ ফ্ৰাই হৈ যাওক এতিয়া দেখিলে কিমান জল্দি ফ্ৰাই হৈ গ'ল ইয়াতে সেই কৈছিলোঁ ন পেষ্ট কৰি থোৱা মছলাখিনি দি দিলোঁ মানে আপোনাৰ মিক্স কৰি থোৱা মছলাখিনি এতিয়া এইখিনি আকৌ ধুনীয়াকৈ ভাজিম আকৌ ধুনীয়াকৈ ভাজিলে এইখিনি পানীটো মানে শুকাই পেলাম তো আপোনাৰ চব্জিটোৰ টেষ্টৰ ওপৰত মানে কথা অকল মছলাৰ ফ্ৰাই কৰোঁতে আহে মানে মছলাটো কিমান ভালকৈ আপুনি ফ্ৰাই কৰিছে আৰু তেলৰ লগত কথা নাই ফ্ৰাই আপুনি পানী লৈও বেছিকৈ মানে বাৰ বাৰ কৰি থাকিব পাৰে কিন্তু সেয়াই আৰু যদি ফ্ৰাই ভালকৈ নহয় তেতিয়া চব্জিটো ইমান খাবলৈ ভাল নাপাব সেইকাৰণে মছলাখিনি ফ্ৰাই কৰোঁতে অলপমান কষ্ট হয় আৰু ভালকৈ মানে ভাজিলে ভাল আৰু এতিয়া মছলাখিনি তেল যেতিয়া ওলাই আহিলে তাতে মই এতিয়া বুটকেইটা দি দিলোঁ বইল বুটকেইটা এতিয়া বুটকেইটাও মই ভালকৈ মছলাৰ লগত ফ্ৰাই কৰিম যিহেতু এইটো বইল বুট ফ্ৰাই কৰোঁতে বেছি টাইম নালাগে অলৰেডি বুটটো সিজিয়ে আছে এতিয়া দেখিছেনে শুকাই গ'ল গোটেইখিনি তাৰপিছত মই সেই যে পেষ্ট কৰি থোৱা আছিলে বুটখিনি সেইখিনি ইয়াতে দি দিম আৰু ইয়াতে অকণমান মানে এবাৰ বা দুবাৰ লৰাই দিলে হ'ল আৰু পেষ্ট কৰি থোৱা বুটখিনিও এতিয়া এইখিনি এতিয়া লৰাই থাকিম তাৰপিছত কি কৰিম এতিয়া আপোনাৰ পানী দিব লাগিব পানী এতিয়া মই অলৰেডি বুটটো যিটো বইল কৰিছিলোঁ বইল কৰোঁতে যিখিনি পানী আছিলে সেইখিনি মই পেলাই দিয়া নাই সেইখিনি মই থৈয়ে দিছিলোঁ তো সেই পানীখিনি মই থৈ দি সেইখিনি পানীয়ে মানে মই ফ্ৰাই কৰোঁতে যিমান লাগে সেইটো জোখত মই ফ্ৰাই কৰি আছোঁ যদি অকণমান যেন লাগি যোৱা পাওঁ কেৰাহীটো তেতিয়া পানী দি দিওঁ আৰু নহ'লে আপোনাৰ সেইটো পানী আপুনি জোখটো মিলাই আপুনি যেনেকুৱা গ্ৰেভিটো ঠিক বিচাৰে নে পনীয়া কৰিব বিচাৰে সেইটো আপুনি সেইটো ইউজত ল'ব পাৰে পানীটো চাই লওক এনেকুৱা হয় ঘিণ যদি কৰে ইউজ নকৰিব কিন্তু এইটো পানী বহুত প্ৰটিন থাকে এইটো পানী দিয়াটো ভাল পেলাই দিব নালাগে অলৰেডি আপুনি ধুইয়ে বুটটো বইল কৰিছে তো পানীটো লেতেৰা হোৱা কথা নাহে এইটোত তো এতিয়া চাওক গোটেইখিনি মোৰ ফ্ৰাই হোৱাৰ পিছত মই ধুনীয়াকৈ তাত যিটো পানী লাগে মোক যেনেকুৱা টাইপৰ গ্ৰেভিটো লাগে সেনেকুৱা মই কনচিষ্টেঞ্চিটোৰ পানী এডজাষ্ট কৰি লৈছোঁ এতিয়া মোৰ খানাটো মানে মই কাৰী বনাইছোঁ এইখন অলপ গ্ৰেভি মানে ঠিক বনোৱা নাই থিন বনাইছোঁ আৰু কাৰণ এইটোৱে যে এইটো বস্তু যিহেতু আপুনি বুটটো ইয়াতে পিচিও দিছে তো ঠাণ্ডা হ'লে বস্তুটো আৰু খাব গোটা হৈ যাব তো সেইকাৰণে অলপ পানীটো বেছিকৈ দিয়াটো ভাল হয় তো এতিয়া দেখিলে চব্জিটো হ'ল মোৰ এতিয়া অলপ মই উতলাম আৰু উতলোৱাৰ পিছত আপোনাৰ চব্জি ৰেডি এইখিনি সময়ত যদি কোনোবাই ধনিয়া দিব বিচাৰে দিব পাৰে বা আপোনাৰ গৰম মছলাও দিব পাৰে মই ইয়াতে গৰম মছলা আধা চামুচমান দি দিছোঁ তো সেয়াই এইখিনি ৰেডি আপোনাৰ এইটো চব ফাইনেলি দেখিবলৈ এনেকুৱা হৈ যায় এয়া আমাৰ চব্জি ৰেডি আৰু তো গাইজ মোৰ ৰেচিপিটো দিলোঁ আপোনালোকক দেখিলে কেনেকুৱা হ'ল জনাব যদি ট্ৰাই কৰে আৰু এতিয়া মই অলপমান মানে কি ল'ৰাটো টেষ্ট কৰিব দিবলৈ আহিছোঁ তাক অলপ টেষ্ট কৰিব দিওঁ কি ক'ব ৰিজাল্টটো কেনেকুৱা হ'ল এইটো হা তোমাৰ কাৰণে চেনা চব্জি অলপ আনিছোঁ খাই চোৱাচোন ঠাণ্ডা কৰি দিছোঁ দিয়া গৰম নাই খাব পাৰিবা ভাল লাগিছে ভাল লাগিছেতো দিয়া খোৱা তো ল'ৰাই খাই বহুত ভাল পাইছে একদম পটাপট খাইছে গোটেইখিনি এনেকৈ বনাই চাব আৰু খুৱাই চাব ল'ৰা ছোৱালী এনজয় কৰি খাব আৰু এইটো হেল্ডিও হয় বনাই পিনে খুৱাই চাব খতম আগতে কোৱা হাই গাইজ কৈ দিয়া এবাৰ হাই কৰা এই আৰু ছোৱালী স্কুলৰ পৰা অহাৰ পিছত তাইৰ কথা তাইৰ এক্টিং কিবা এটা ক'ব দিলে কিবা এটা কৰে তাইৰ পিছে পিছে দৌৰি ফুৰা এই কাম আৰু দেখিলে নে ক'ৰবাত চিঞৰি চিঞৰি কিবা কিবি ক'লে কৰিলে ঘৰত ভিতৰত দৌৰিলে কিবা এটা লৈ ওলালে আৰু দৌৰিলে এই দিনটো তাইৰ কাম তো গাইজ আজি ব্লগটো ইমানতে সামৰিছোঁ দেখালোঁ আপোনালোকক মই দিনটো আজি কি কৰিলোঁ তো এতিয়া খাই লৈ আমি আজৰি তো এতিয়া অলপ শুম তো আৰু এদিন লগ পাম নতুন ব্লগ এটা লৈ তো তেতিয়ালৈ বাই বাই